ৰাতিপুৱাৰ এই ৰঙা চাহকাপ উতলি থকা আৰু ইয়াৰে ধোৱা কি ক'ব লাগে আৰু দিনটো ভালদৰে যাবলৈ। তাৰ লগতে এয়া ফুলা ফুলা লুচিৰ সৈতে আলু ভাজি আৰু বিস্কুটৰ সৈতে আজিৰ চাহকাপ ৰেডি। লগতে টিফিন ৰেচিপিও ৰেডি হৈ গ'ল আৰু এনেকৈ প্লেটখন দেখিলে কাৰ বাৰু খাবলৈ মন নাযাব। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আৰু আজি ৰাতিপুৱাটো মই এনেদৰে আৰম্ভ কৰিলোঁ, যিহেতুকে ল'ৰা স্কুল আছে। সদায় মই স্কুলৰ ভিডিঅ'বিলাকে দিবলৈ আজিকালি চেষ্টা কৰোঁ আৰু তাৰ কাৰণে আজি টিফিনত আছিলে আলু ভাজি আৰু লুচি। আৰু এয়া মই ধুনীয়াকৈ সৰু সৰুকৈ মিহিকৈ আলুখিনি কাটি লৈছোঁ। আলুখিনি কাটাৰ হোৱাৰ পাছতে এয়া পিঁয়াজখিনি ধুনীয়াকৈ কাটি কুটি লৈ একেবাৰে ধুই পখালি আজৰি কৰি লৈছোঁ। ৰাতিপুৱাৰ এই খৰখেদা দৌৰা-দৌৰি সময়খিনি মানে কি ক'ম আৰু সোনকালে পাৰ হৈ যায় বহুত। তাৰপাছতে কেৰাহীখন গৰম হ'বলৈ দি তেল অকণমান বহাই দিলোঁ। তাৰ আগতে আকৌ এয়া ছাইডৰ ফালে বহাই দিছোঁ কেটেলৰ পানীখিনিও গৰম হ'বলৈকে দিছোঁ। আৰু এতিয়া কেৰাহীখন গৰম হোৱাতে মই ইয়াতে ধুনীয়াকৈ আলুখিনি ভাজি ল'লোঁ আৰু এয়া আলুখিনি দি দিলোঁ। দি পেলাই কিছু সময় লৰাই থাকিলোঁ। তাৰপাছতে ইয়াতে নিমখ হালধিখিনি পৰিমাণ অনুযায়ী ধুনীয়াকৈ দি মেলি ল'লোঁ। আৰু এয়া নিমখ হালধিখিনি দিয়া হোৱাৰ পাছতে কিছু সময়ৰ কাৰণে লৰাই থাকিলোঁ। আনফালে এতিয়া মই লৈছোঁ আটা মুঠিবলৈকে আৰু মোৰ জোখমতে আটাখিনি লৈ ল'লোঁ। তাৰপাছতে এচিকুটমান ৰিফাইন তেল দি দিলোঁ। বটলত নাছিলে, যিখিনি আছে সেইখিনিয়ে দিলোঁ। তাৰ লগে লগে আকৌ গৰম পানী এগিলাচ খাই মেলি লৈ আলু ভাজিখিনি অকণমান কিছু সময়ৰ কাৰণে লৰাই থাকিলোঁ। প্ৰায় সিজি গৈছে, যিহেতুকে মিহি মিহিকৈ কাটি দিছোঁ। তাৰপাছতে এতিয়া আটাখিনি ধুনীয়াকৈ মঠি ল'লোঁ আৰু আটাখিনি মঠি লৈ এতিয়া ধুনীয়াকৈ বেলিবলৈকে লৈছোঁ। আটাখিনি আমি যিমান ধুনীয়াকৈ মঠিব পাৰোঁ সিমান ধুনীয়া হ'ব লুচিকেইখনো দেখিবলৈকে। আৰু এতিয়া সৰু সৰুকৈ আটা লাডুকেইটা লৈ ধুনীয়াকৈ গোল গোল কৰি বেলি ল'লোঁ, যিহেতুকে তাক স্কুলত দি পঠাম। আৰু পঠোৱাৰ কাৰণে অকণমান তেলত ভাজি ফুলা ফুলা কৰি দিলে খাবলৈও ভাল লাগে আৰু দেখিবলৈও খুব সোৱাদ লগা হয়। আৰু এয়া মোৰ লুচিখিনি ধুনীয়াকৈ বেলি লোৱা হৈ গ'ল আৰু ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। আৰু তেলত দিয়াৰ লগে লগে চাওকচোন ইমান ধুনীয়াকৈ ফুলি উঠিছে। কেৰাহীখন যেতিয়া বেছিকৈ গৰম হয় তেল কমকৈ দিলেও হৈ যায়। আৰু এতিয়া তাৰ টিফিনৰ কাৰণে ৰেডি হৈ গ'ল মোৰ টিফিনটো। তাৰ একেবাৰে জল্দি আৰু পুৰি আৰু আলু ভাজিৰ সোৱাদকণৰ কথা কোনে ক'ব পাৰোঁ। যোনে দেখি তাৰে খাবলৈ মন যায়, দেখিয়ে খাওঁ লাগি গৈছেনে আপোনালোকৰো বাৰু। আৰু এতিয়া টিফিন ৰেডি হৈ গ'ল। লগতে এটা ৰুটি লৈছোঁ আৰু আলু ভাজি। এনেদৰে তাক স্কুলত ভাতখিনি খুৱাই মিলাই ৰেডি কৰি দিলোঁ। আৰু এতিয়া আইতাকক চুমা খালে, তাৰপিছতে ককাকক সেৱা কৰিলে আৰু মোকো এটা চুমা খাই স্কুললৈ বুলি গুচি গ'ল সি। দিনটোৰ কাৰণে আৰু সি নাথাকে আৰু একেবাৰে বদমাচিও কম হৈ থাকে। আৰু যেতিয়া ঘৰত নাথাকে ঘৰখন একেবাৰে খালী হৈ থাকে আৰু ঘৰত থাকিলেও বদমাচি কৰি থাকে। তাৰপাছতে এয়া তাক স্কুললৈকে পঠাই পেলাই এবাৰ আহিলোঁ আমি চাহ খাবলৈকে। চাহ ধুনীয়াকৈ ৰঙা চাহখিনি বনাই ল'লোঁ। আৰু যিহেতুকে দৌৰা-দৌৰি সময়খিনিত চাহ খোৱাৰো সময় নাথাকে, কেতিয়াবা খাই লওঁ তাৰ মাজতে। এতিয়া আমাৰ কাৰণে এয়া বিস্কুট আৰু ৰঙা চাহকাপ, ৰাতিপুৱাৰ প্ৰথম চাহকাপেই খাই লওঁ। এয়া চাহখিনি আৰু 11টামান বজাত মোৰ প্লেট ৰেডি। আৰু এতিয়া এয়া ধুনীয়াকৈ মই খাবলৈকে লৈছোঁ। লৈ পেলাই এতিয়া যাবলৈ ওলালোঁ ল'ৰাক স্কুললৈকে আনিবলৈকে। ইমান ৰ'দ দিছে মানে যাবলৈ মন নাই, কিন্তু উপায় নাই, যাবতো লাগিবই। গ'লোঁ, তাক লৈও আহিলোঁ। আহি পেলাই পানী খাই ইভিনিঙৰ সকলো কাম কাজ কৰি পেলাই আহিলোঁ গোটৰ মিটিঙলৈকে। এয়া গোটৰ বহীৰ হিচাপ কৰি আছোঁ। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আজিলৈ ভিডিঅ' ইমানখিনি আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নতুন এটা ডেইলি ভ্লগৰ সৈতে। আজি ভ্লগটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব দেই। বাই বাই।